কোৱা হয় যে এই ৰেচিপিটো অকল অসমতেই মানুহে খায় বুলি, কিন্তু এই ৰেচিপিটো প্ৰায় সকলো অসমীয়াৰে প্ৰিয় আৰু এই ৰেচিপিটো হৈছে মাছৰ মূৰ অমিতা খাৰ লৈ। তেনেহ'লে আহক আজি শিকোঁ এই ৰেচিপিটোনো কেনেকৈ আমি ঘৰত বনাব পাৰোঁ। দেখিছেই নহয়, প্ৰথমতে তেল গৰম কৰি ল'লোঁ, তাতে মই মাছৰ মাথাখিনি ভালদৰে ইপিঠি সিপিঠি কৰি পেলাই ভাজি লওঁ। এতিয়া সেইখিনি তেলতে পিঁয়াজ দুটা সৰু সৰুকৈ কুটি পেলাই দিলোঁ, জলকীয়া দিলোঁ, ৰঙা জলকীয়া দিছোঁ, নহৰু আৰু আদাও সৰু সৰুকৈ কুটি পেলাই দিছোঁ। যেতিয়া নহৰু আদা আৰু পিঁয়াজৰ কেঁচা ভাৱটো নাইকিয়া হৈ যোৱা যেন দেখিব, আপোনালোকে তাতে অমিতা দিব। মই আধা ফাল অমিতা সৰু সৰুকৈ ভালকৈ কুটি লৈছোঁ, তাৰপিছত সোৱাদ অনুসৰি মই তাতে নিমখ দিছোঁ। গোটেইখিনি আপোনালোকে অলপ টাইম ভাজিব লাগিব। তেজপাত এটাও দিছিলোঁ দেই, মই পাহৰি গৈছিলোঁ আপোনালোকক ক'বৰ কাৰণে। অমিতাখিনি প্ৰায় 10% মান যেতিয়া দেখিব যে সিজিছে আৰু ভাজাও হৈ গৈছে, তেতিয়া আপোনালোকে তাতে পানী দিব, কাৰণ অমিতাখিনি বইল হ'বলৈ লাগিব, লগতে খাৰ দিব। খাৰ মই 2 চামুচ দিছোঁ। গোটেইখিনি দি হৈ যোৱাৰ পিছত প্ৰায় আপোনালোকে 10 মিনিটমান অমিতাখিনি সিজিবলৈ দিব পানী আৰু খাৰত। 10 মিনিটমান হৈ যোৱাৰ পিছত মাছৰ মূৰকেইটা আপোনালোকে অমিতাখিনিত দি দিব, লগতে অলপমান পানী দিব। মাছৰ মূৰটো অকণমান কোমলিবলৈ দিব আৰু 5 মিনিটমান আপোনালোকে এনেকৈয়ে মাছৰ মূৰকেইটা আৰু অমিতাখিনি ৰাখিব। তাৰপিছত আহি যায় আমাৰ মেইন কামটো, সেইটো হৈছে মাছৰ মূৰখিনি ভাঙি লোৱা। সেইবাবে মই ক'লোঁ মাছৰ মূৰখিনি আপোনালোকে 5 মিনিটমান ৰাখি থ'ব, তেতিয়া অলপমান কোমলি যাব আৰু ভাঙি ল'বলৈ আপোনাৰ কাৰণে সহজ হ'ব। এয়া চাওক, মই মাছৰ মূৰখিনি ভাঙি ল'লোঁ আৰু 5 মিনিটমান আপোনালোকে এনেকৈ ৰাখি থ'ব। আচলতে যিমান দেৰি আপোনালোকে জুইৰ ওপৰত ৰাখে সিমানেই টেষ্টি হয় এই ৰেচিপিটো খাবলৈ। সেইকাৰণে আৰু 5 মিনিটমান আপোনালোকে ৰাখি ল'ব গেছৰ ওপৰতে। অলম'ষ্ট পানীখিনি শুকাই গ'ল, মানে এই ৰেচিপিটো হৈ গ'ল। এতিয়া আমি গেছৰ পৰা নমাই ল'ম গোটেইখিনি। শেষত আপোনালোকৰ বাবে এটা সৰু অনুৰোধ, আমাৰ চেনেলটো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।